Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক দিৱসত ক'ব পৰাকৈ অতি সহজ আৰু সুন্দৰ তিনিটা শিক্ষক দিৱসৰ ভাষণ। আৰু মোৰ নতুন ভিডিঅ'বোৰ পাবলৈ যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, আমাৰ এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ সভাত উপস্থিত অভিভাৱকসকল, লগতে সন্মুখত বহি থকা বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত মোক দুষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে শিক্ষাগুৰুসকলক বহুত ধন্যবাদ জনাইছোঁ। প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ 5 তাৰিখটো দেশজুৰি শিক্ষক দিৱস হিচাপে পালন কৰা হয়। যিগৰাকীৰ স্মৃতিত এই দিৱস পালন কৰা হয় তেওঁ কেৱল ভাৰতবৰ্ষৰে নহয় সমগ্ৰ বিশ্বৰে এগৰাকী শ্ৰেষ্ঠ শিক্ষক আৰু দাৰ্শনিক পুৰুষ। সেই বৰেণ্য পুৰুষগৰাকী হ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱ দেশৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আদি গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল যদিও তেখেতে নিজকে এগৰাকী শিক্ষক হিচাপেহে পৰিচয় দি ভাল পাইছিল। তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ সময়ত তেওঁৰ একাংশ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু বান্ধৱীয়ে 5 ছেপ্টেম্বৰ তাৰিখটো তেওঁৰ জন্মদিন পালনৰ বাবে অনুমতি বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল, মোৰ জন্মদিন পালন কৰিব বিচৰাটো মোৰ বাবে গৌৰৱৰ বিষয়, কিন্তু এই দিনটো মোৰ জন্মদিন হিচাপে পালন নকৰি শিক্ষক দিৱস হিচাপে পালন কৰিলে মই অধিক আনন্দিত হ'ম। লগতে তেওঁ শিক্ষকসকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰিছিল। তেতিয়াৰে পৰা তেওঁৰ জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। 1962 চনত পোনপ্ৰথমবাৰৰ বাবে এই দিনটোত শিক্ষক দিৱস পালন কৰা হৈছিল। ৰাধাকৃষ্ণনৰ মতে শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে গলি আনক পোহৰ দিয়ে। শিক্ষকসকল আমাৰ ছাত্ৰসকলৰ কাৰণে পথ প্ৰদৰ্শক। শিক্ষকসকল আমাৰ সমাজৰ মেৰুদণ্ড। শিক্ষকসকলে অকল কিতাপৰ জ্ঞানেৰে নহয় আমাক ভাল মানুহ হোৱাৰ কাৰণেও অনুপ্ৰাণিত কৰে। শেষত মই সকলোকে শিক্ষাগুৰুসকলক শ্ৰদ্ধা আৰু সন্মান কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু পুনৰ শিক্ষক দিৱসৰ শুভেচ্ছা জনাই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। নমস্কাৰ আজিৰ সভাৰ মাননীয় সভাপতি মহোদয়, সভাত উপস্থিত থকা সন্মানীয় অতিথিসকল, পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ দাদা বাইদেউ, সহপাঠী আৰু মৰমৰ ভাইটি ভণ্টিসকল, প্ৰথমে মই সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা যাচিলোঁ আৰু শিক্ষক দিৱসৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। মোৰ নাম প্ৰিয়ামী গগৈ। আজিৰ এই পবিত্ৰ দিনটোত মই সকলোৰে আগত মোৰ মনৰ কিছু অনুভৱ প্ৰকাশ কৰিব ওলাইছোঁ। যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰি দিব। যিখন দেশত গৌতম বুদ্ধ, শংকৰাচাৰ্য, শংকৰ, মাধৱ আদিৰ দৰে মহান মনীষীসকলে অজ্ঞানৰ অন্ধকাৰ নাশি জ্ঞানৰ বাণী বিলাইছিল, সেই একেখন দেশৰে এজন মহান শিক্ষক আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, যাৰ জন্মবাৰ্ষিকী আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ। তেওঁৱেই সেইজন প্ৰথম চিন্তাবিদ আছিল যিয়ে শিক্ষকসকলৰ বাবে এটা বিশেষ দিন পালন কৰাৰ ধাৰণাটোক সফল কৰিছিল। তেওঁৰ ছাত্ৰসকলে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ জন্মদিনটো সমূহীয়াভাৱে পালন কৰিবলৈ অনুমতি প্ৰকাশ কৰাত তেখেতে শিক্ষকৰ বৃত্তিকে আটাইতকৈ বেছি ভাল পাইছিল বাবে তেখেতৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ অনুমতি দিছিল। আৰু তেতিয়াৰ পৰাই অৰ্থাৎ 1962 চনৰ পৰাই এই দিৱস পালন কৰি অহা হৈছে আৰু সেই সময়ত পৃথিৱীত ভাৰতীয় শিক্ষকসকলৰ বাবে এটা বিশেষ দিন পালন কৰা
একমাত্ৰ দেশ আছিল, যিটো আমাৰ সমাজৰ বাবে সঁচাই এটা অতি গৌৰৱৰ বিষয় আছিল। ৰাধাকৃষ্ণনৰ জ্ঞানৰ পোহৰে যে কেৱল ভাৰতবৰ্ষকে আলোকিত কৰিছিল তেনে নহয়, তেওঁৰ জ্ঞানৰ ৰশ্মিয়ে দিগন্ত ভেটি তৰাৰ দৰে গোটেই পৃথিৱীকে পোহৰাইছিল। তেখেতক নোবেল বঁটাৰ বাবে ২৭ বাৰলৈকে প্ৰস্তাৱিত কৰা হৈছিল। তেওঁ ভাৰত ৰত্ন, টেম্পলেটন আদিৰ দৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত হৈছে। তেওঁৰ অৱদানৰ কথা ক'বলৈ আমি ছাত্ৰ সমাজ অতি ক্ষুদ্ৰাতি ক্ষুদ্ৰ, কৈ থাকি শেষ কৰিব নোৱাৰি। তথাপিও নিজৰ ক্ষুদ্ৰ বুদ্ধিৰে তেওঁক যিমান জানিছোঁ সেইখিনিকে সোঁৱৰি তেওঁলৈ মই মোৰ আন্তৰিক প্ৰণিপাত জনাইছোঁ। শেষত সকলোকে পুনৰবাৰ শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ সকলো সন্মানীয় শিক্ষক আৰু ইয়াত উপস্থিত সকলোকে এক উষ্ম আদৰণি। আজি মই শিক্ষক দিৱসত ভাষণ দিবলৈ আহিছোঁ। মই মোৰ সকলো শিক্ষকক সদায় আমাক পথ প্ৰদৰ্শন কৰাৰ বাবে আৰু আমাক সকলো শিক্ষা, নৈতিক মূল্যবোধ আৰু অনুশাসন প্ৰদান কৰাৰ বাবে ধন্যবাদ জনাই মোৰ ভাষণ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমাৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে প্ৰতি বছৰৰ ছেপ্টেম্বৰৰ ৫ তাৰিখে ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। ডক্টৰ ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। তেওঁ এজন মহান পণ্ডিত, এজন আদৰ্শ শিক্ষক আৰু ভাৰত ৰত্ন প্ৰাপ্তকৰ্তাও আছিল। তেওঁৰ জন্ম ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত হৈছিল। ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ কিছুমান বন্ধু আৰু শিক্ষাৰ্থীয়ে তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ ডক্টৰ ৰাধাকৃষ্ণনৰ ওচৰলৈ গৈছিল। এই সন্দৰ্ভত তেওঁ উত্তৰ দিয়ে যে এই নিৰ্দিষ্ট তাৰিখত তেওঁৰ জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে যদি সমগ্ৰ ভাৰততে ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে এয়া তেওঁৰ সৌভাগ্য হ'ব। তাৰ পিছত আমাৰ প্ৰিয় শিক্ষকসকলক সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ উদযাপন কৰা হয়, যিসকলে আমাক এক উন্নত ভৱিষ্যতৰ বাবে পুষ্টি আৰু প্ৰস্তুত কৰে। শিক্ষকসকল হৈছে আমাৰ সহায়ক স্তম্ভ, যি আমাৰ ছাত্ৰ জীৱনত আমাক পথ প্ৰদৰ্শন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে আমাক জীৱনৰ মূল্যৱান পাঠ শিকোৱাৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰে আৰু আমাৰ আদৰ্শ যাক আমি চাওঁ। মই মোৰ প্ৰথম পৰামৰ্শদাতা হোৱাৰ বাবে আৰু মোৰ জীৱনৰ প্ৰতিটো পদক্ষেপত মোক সমৰ্থন কৰাৰ বাবে মোৰ মা-দেউতাক সমানে ধন্যবাদ জনাব বিচাৰোঁ। এই উপলক্ষে মই মোৰ পিতৃ-মাতৃৰ লগতে মোৰ শিক্ষকসকলক অনুৰোধ জনাইছোঁ যে মোক একেধৰণে পথ প্ৰদৰ্শন কৰি যাওক। কোৱা হয় যে এখন নিৰ্দিষ্ট দেশৰ ভৱিষ্যত ইয়াৰ সন্তানৰ হাতত আছে। সেয়েহে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়া আৰু আমাৰ নিজ নিজ কেৰিয়াৰত সফল হোৱাত আমাক সহায় কৰাৰ ক্ষেত্ৰত এজন শিক্ষকৰ মুখ্য ভূমিকা আছে। এনেদৰে কষ্টবোৰক সন্মান জনোৱাৰ লগতে আমাৰ জীৱনত তেওঁলোকৰ বিশেষ ভূমিকাক স্বীকাৰ কৰিবলৈ শিক্ষক দিৱস উদযাপন কৰা হয়। এই দিনটো উত্তেজনা, কাৰ্যকলাপ আৰু বিশেষ প্ৰদৰ্শনেৰে পৰিপূৰ্ণ দিন, যিবোৰ শিক্ষাৰ্থীসকলে আয়োজন কৰে, বিশেষকৈ তেওঁলোকৰ শিক্ষকসকলৰ বাবে। শিক্ষক দিৱস কেৱল ভাৰততে উদযাপন কৰা নহয়, শিক্ষাদানৰ শক্তিক প্ৰশংসা কৰিবলৈ বিশ্বজুৰিও পালন কৰা হয়। বিভিন্ন দেশে এই দিনটো বিভিন্ন তাৰিখত উদযাপন কৰে, কিন্তু ইউনেস্কোৱে আনুষ্ঠানিকভাৱে অক্টোবৰৰ ৫ তাৰিখক ১৯৯৪ চনত বিশ্ব শিক্ষক দিৱস হিচাপে ঘোষণা কৰে। শেষত শিক্ষক দিৱসৰ উপলক্ষে শিক্ষকসকলৰ ওপৰত ভাষণ দিয়াৰ সুযোগ প্ৰদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই মই মোৰ ভাষণ শেষ কৰিব বিচাৰোঁ। মই নিজকে এই প্ৰতিষ্ঠানটোৰ এজন শিক্ষাৰ্থী বুলি ক'বলৈ পাই গৌৰৱান্বিত অনুভৱ কৰোঁ, যিয়ে মোক এজন ভাল ব্যক্তি হিচাপে বিকশিত হোৱাত সহায় কৰিছে আৰু মোক প্ৰতিদিনে নতুন বস্তু শিকিবলৈ আগ্ৰহ দিছে।